যা মই ভোটটো দিওঁ ইতা মই ভোট দিবা যাই আছো আমাৰ আমাৰ চেণ্টাৰটো মামাই একদম পুৰা তীব্ৰ গতিত কামত একদম মেম্বাৰ আমাৰ টেনশ্যন নল'বা কিবা আছে নেকি নাই ইলেকশ্যন ভোট দিবা আহিছোঁ কাউণ্টাৰত ৰখা নাই নিয়মবিলাক বেলেগ বাৰু এনেকৈ যাওক সেনেকৈ ভোটটো দি এনেকৈ গুচি আহিব অ'কে আৰু আমাৰ গাঁওবুঢ়াৰ লগত অলপ কথা পাতিম এতিয়া গাঁওবুঢ়া সুধিম এইবাৰে অলপ ভিৰ কম আমাৰ এইটো স্কুলটোত মানে আমাৰ এইটো চেণ্টাৰত অলপ ভিৰ কম একদম মানে আগে পাছে বহুত লম্বা লাইন হয় এইবাৰ ইমান লম্বা লাইন নহয় এইবাৰ লাইনটো কিয় কম আমাৰ গাঁওবুঢ়া ডাঙৰে ক'ব আমাৰ লাইনটো কম এটি এই কাৰণ আমাৰ খণ্ডৰ পৰা সমষ্টি খণ্ডৰ বাঢ়ি গৈছে খণ্ড বাঢ়ি গৈছে আমাৰ কলবাৰী খণ্ড কাটি গৈছে খালি চিংগুল বৈতামাৰী খণ্ড আছে সেইকাৰণে অলপ ভিৰটো কম এতিয়া ভোট দিবা যাই আছোঁ এতে কিবা কিবি কৰবা দি আছে এতে তই গেলি গম পাম এতে কি কৰবা লাগিব বাইদেউ ভোট দিবা আহিছোঁ কি কৰবা লাগিব এতে মাস্ক দি আছে আৰু এতে কৰোণাৰ পৰীক্ষা কৰি আছে নহ'লে কাৰোবাৰ খতমতো হৈ যাব পাৰে না একদম বোলে একদম 5 ও মাস্ক একদম পুরা একদম কবে করোনা লাগি যাব না হেমন্ত মামাই পুরা একদম ঠিকই করছি যিটো করছি বর্তমান চলি থাকা পরে তোমার ভিড় একদম কমে দে আৰু এই গেটত মাৰি থৈ দিয়া আছে 5টা কেণ্ডিডেট এই 5টা কেণ্ডিডেটৰ ভোট কাক দিম খাক দিম এই 5টা কেণ্ডিডেটৰ ভিতৰত মোৰ ভোটটো কোনোবা এটাই পালাকাৰ গতিকে ভিতৰতো কেমেৰা এলাও নাই বুলি কৈছে এতিয়া ফটো দি আহোঁ ফাইনেল একদম ভোটটো দি ল'লোঁ ভিতৰৰ পৰিৱেশটো দেখাবা নেদে কেমেৰা এলাও নাই গতিকে এতিয়া ভোট দিয়া হ'ল আৰু এতিয়া যাম আৰু এতিয়া আহোঁ এতিয়া বহি আছে আহোঁ তাতে বহি আছে মানুহবিলাক আহি আছে কথা আছে